সন্ধিয়া সময়ত খাবৰ বাবে ঘৰতে গৰম গৰম লালমোহন মই বনাইছোঁ। আপোনালোকক দেখাব বিচাৰিলোঁ বোলো এটা ক্লিপ ৰাখি থৈ দিওঁ, আপোনালোককো দেখাওঁ কেনেদৰে বনালোঁ। মই এই কাপটো চাহ খোৱা কাপটোৱে 1.5 কাপ ময়দা লৈছোঁ। খুব সহজে বনাইছোঁ, সকলোৱে বনাব পাৰিব খুব কম পৰিমাণৰ সামগ্ৰীয়ে। ইয়াতে মই লৈছোঁ চ'ডা, 1 চামুচ চ'ডা লৈছোঁ, 1 চামুচ নহয় অলপমান লৈছোঁ বাৰু। আৰু মিল্ক মেড লৈছোঁ অলপমান, মিল্ক মেড ঘিউ লৈছোঁ। এইখিনি সকলোখিনি ভালদৰে মিশ্ৰণটো মিলাই ল'ম। নিমখ অকণো দিছোঁ, আন্দাজমতে নিমখ অকণো দিব আপোনালোকে। ভালদৰে মঠি ল'ব লাগিব, যিমানে মঠিব সিমানে ভাল হ'ব। ডোটো কোমল হ'লে বেছি ভাল হয়। এনেদৰে মঠি ল'ব, যিমান মঠিব সিমান ভাল হ'ব। এয়া মোৰ ডোটো ৰেডি হৈ গ'ল। এতিয়া মই এটা এটাকৈ শ্বেপটো দি ল'ম লালমোহনৰ। মই 2টা শ্বেপতে বনাইছোঁ, এইটো এটা শ্বেপত বনাইছোঁ আৰু এটা গোল গোলকৈও বনাইছোঁ। ইফালে মই চচত আপোনাৰ 1 কাপ চেনি দিলোঁ, চেনি কাপ দি অলপ উতল আহিবলৈ দিম। আৰু ইফালে কেৰাহীত তেলপাত দি মই দি দিলোঁ। অলপ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। ভাজি যেতিয়া অলপ ৰঙচুৱা হ'ব তেতিয়া আমি নমাই দিম আৰু সেই চেনি যে পানীখিনি উতলাইছিলোঁ সেই পানীখিনিত আমি দি দিম আৰু অলপ সময়ৰ কাৰণে আমি থৈ দিম গেছটো অফ কৰি পেলাই। এয়া মোৰ লালমোহনৰ ৰেচিপি হৈ গ'ল। এনেদৰে খুব বনাই খাবচোন।